বিভিন্ন আৰু মৰমৰ কমনীয়াসকল আৰু ভাতৃসকল প্ৰথমতে মোৰ পৰিচয়টো দি ল'ব খোজোঁ। মই ভট্টৰাজ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন ছাত্ৰ। লগতে মোৰ হ'ল দুধনৈ মাতলা আৰু মই আজি আবেগিক হৈছোঁ কাৰণ আজি কেতিয়াবা দিন বিশ্ববিদ্যালয়ৰ জীৱনত আৰু যেতিয়া বিশ্ববিদ্যালয় আহিম বুলি ভাবি আছিলোঁ তেতিয়া বহুত ফূৰ্তি পাই আছিলোঁ যে বিশ্ববিদ্যালয়ত জীৱনে নাপাম। গতিকে সেই মৰ্মে 2020 চনত যেতিয়া আমি ডিগ্ৰী পঢ়ি আছিলোঁ কলেজত তেতিয়া মই ইউনিভাৰ্চিটি চিলেকশ্যন কৰিবলৈ ধৰিছিলোঁ যে এইখন ইউনিভাৰ্চিটিত পঢ়ি বা এইখনত মই পঢ়িম তেনেকুৱা ধৰণৰ ভাবিছিলোঁ আৰু সেই মৰ্মে মই প্ৰথমতে আছিল গুৱাহাটী ইউনিভাৰ্চিটি আৰু পিছত আছিল কটন বিশ্ববিদ্যালয় আৰু পিছত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু সেই মৰ্মে মই কটন আৰু গুৱাহাটীত এপ্লাই কৰিছিলোঁ আৰু তাৰপিছত যেতিয়া মই ডিব্ৰুগড়ত এপ্লাই কৰিব গৈছিলোঁ তেতিয়া যিদিনা মই এপ্লাই কৰিব গ'লোঁ সেইদিনা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লাষ্ট ডেটটো পাৰ হৈ এডমিশ্যন তাৰিখ ক্লিয়াৰ হৈ দিছে আৰু যেতিয়া মই বিশ্ববিদ্যালয়তো এপ্লাই কৰি আছোঁ তাতে যদি পাব পৰা মই তেতিয়ালৈকে ভট্টৰাজ বিশ্ববিদ্যালয়ৰ নামটো শুনা নাছিলোঁ কাৰণ যিটো বিশ্ববিদ্যালয়খন নতুন কৰি স্থাপিত হৈছিল তেতিয়ালৈকে মোৰ স্মাৰ্টফোন নাছিল আৰু কোনো ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নাছিলোঁ আৰু সেইকাৰণে গম পোৱা নাছিলোঁ আৰু যেতিয়াই কৰে তেতিয়া মই ভাবিছিলোঁ যে কোনো অসমৰ বাহিৰত কোনো প্ৰাইভেট ইউনিভাৰ্চিটিৰ নাম ক'ব নেকি ভট্টৰাজ বিশ্ববিদ্যালয় বুলি আৰু তেতিয়া মই ভট্টৰাজ বিশ্ববিদ্যালয়ৰ বিষয়ে এনালাইচিছ কৰিব ধৰিলোঁ যে ইউনিভাৰ্চিটিখন ক'ত আছে বা কি বা তেনেধৰণৰ আৰু সেই মৰ্মে মই চাৰ্চ কৰিলোঁ যে প্ৰাক্তন গজালি কলেজ বৰ্তমানৰ ভট্টৰাজ বিশ্ববিদ্যালয় আৰু তেতিয়াই মই ঠিক কৰি লৈছিলোঁ যে বেলেগত নাপালে মই ভট্টৰাজ বিশ্ববিদ্যালয়ত কৰিবলৈ যত্ন কৰিবলৈ চেষ্টা কৰিম। গতিকে যিহেতু পাঠশালাৰ নাম আগৰ পৰাই শুনি আছিলোঁ যে পাঠশালা এখন শিক্ষা নগৰী আৰু সেই মৰ্মে মই অলপ প্ৰতিপালন হৈছিলোঁ যে এইটো বিভাগত পাম কিজানি সিহঁতৰ শিক্ষা নগৰীত মই শিক্ষা কৰিবলৈ আৰু সেই মৰ্মে যেতিয়া ভট্টৰাজ বিশ্ববিদ্যালয়ত মই এপ্লাই কৰিবলৈ আহিছিলোঁ ইয়াতে কি হ'ল লাষ্ট যাওঁতে অৱস্থা ভগাই দিছিল পাঁচদিন আৰু সেই হিচাপে মই এপ্লাই কৰিবলৈ সুবিধা পালোঁ আৰু তেনেধৰণে ভট্টৰাজ বিশ্ববিদ্যালয় এপ্লাই আৰম্ভ হৈ গ'ল আৰু প্ৰথমতে কি হ'ল আমাৰ ভট্টৰাজ বিশ্ববিদ্যালয় যিটো এডমিশ্যনটো পূৰণ কৰি হয় সেই হিচাপে ফাৰ্ষ্ট কৰোণা কৰোণাৰ কালত ইনভেষ্টমেণ্ট আছিলে গুৱাহাটী ইউনিভাৰ্চিটি ইনভেষ্টমেণ্ট আছিলে আৰু সেইবাবে যিটো মাৰ্কৰ ভিত্তিত বেছিভাগ ইউনিভাৰ্চিটি দিয়া হৈছিল গুৱাহাটী ইউনিভাৰ্চিটিত মই চিটখন নাপালোঁ নাম্বাৰ কমৰ কাৰণে আৰু সকলোৰে এণ্ট্ৰেঞ্চ দিয়া হ'ল আৰু তাৰপিছত মোৰ আশা ভৰসা আছিল যে ভট্টৰাজ বিশ্ববিদ্যালয় মই বেলেগত নগ'লে ভট্টৰাজ বিশ্ববিদ্যালয়ত পাম বুলি আশা আছিল আৰু সেইমৰ্মে যেতিয়া ভট্টৰাজ বিশ্ববিদ্যালয়ৰ মেৰিট লিষ্ট দিল তাতে প্ৰথম দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব তাতে মোৰ নামটো আহিল ৰেংকিং লিষ্টৰ 8 নম্বৰত আৰু তেতিয়া মোৰ আশাত চেষ্টাখিনি ধাৰাহে নহ'ল যেতিয়া আমি প্ৰতিযোগিতা গৈছিলোঁ তাতে 8 নম্বৰ তাৰ 8 নম্বৰত তাহাঁতে সেইকাৰণে চেষ্টাখিনি ধাৰা হ'ল কাৰণ মই জেনেৰেল পাছ কৰিবলৈ জেনেৰেল সাতটা চিট আছিল আৰু যদি মই চিট কৰিবলৈ ওলাই যাব লাগিব আৰু পিছত একদম ওলাই দিব লাগিব গতিকে এইটো সম্ভৱ নহয় যে প্ৰথম সাতটা বুলি কিন্তু যেতিয়া এডমিশ্যন কৰিবলৈ আহিলোঁ তেতিয়া ভাল আছিল প্ৰথম সাতটা এডমিশ্যন কৰিবৰ কাৰণে আৰু ৱেটিং লিষ্টৰ কেইটামান সমান আছিল আৰু সেইকাৰণে মই ভট্টৰাজ বিশ্ববিদ্যালয়ত এডমিশ্যনটো পাই গ'লোঁ গতিকে আৰু যেতিয়া এডমিশ্যনটো পালোঁ তাৰপিছত যিহেতু সকলোৱে জানে ভট্টৰাজ বিশ্ববিদ্যালয়ত স্নাতকৰ সংখ্যাটো চেল্ফ ফাইনেন্সিং আৰু সেইবাবে অলপ যিহেতু পৰিমাণটো বেছি যদিও মই এডমিশ্যনটো পাই গ'লোঁ কিন্তু এডমিশ্যনটো কৰিব পৰা অৱস্থাত নাছিলোঁ মোৰ নিজৰ পৰা যথেষ্টখিনি সহায় কৰাৰ কাৰণে মই আজি ভট্টৰাজ বিশ্ববিদ্যালয়ত আজি পঢ়িবলৈ সক্ষম হ'লোঁ গতিকে এনেকুৱা ধৰণৰ ভট্টৰাজ বিশ্ববিদ্যালয়ৰ যাত্ৰাটো আৰম্ভ হৈ গ'ল আৰু ইয়াতে পঢ়ি বহুতখিনি মই অভিজ্ঞতা লাভ কৰিলোঁ বা সক্ষম হ'লোঁ ইয়াতে ছাত্ৰীসকলৰ যি মৰম আৰু লগৰ সমনীয়াসকলৰ যি মৰম মই কেতিয়াও পাহৰিব নোৱাৰোঁ
গতিকে ইয়াত মই মানে বহুতখিনি শিকিবলৈ পালোঁ। ভৱিষ্যতে এইখিনিও বহুত কামত আহিব, কিন্তু তাৰ তুলনাৰ বাবে বিশ্ববিদ্যালয় জীৱনটো ইমান মানে ভালদৰে জীৱন কৰিব নোৱাৰিব, কাৰণ 2 বছৰৰ পৰা 1.5 বছৰ হ'ল আৰু 1.5 বছৰ 6 মাহমান তাৰ মানে ঘৰতে থাকিব লগা হ'ল। গতিকে সেই হিচাপে আমি বিশ্ববিদ্যালয়ৰ জীৱন ইমান ভাল নাপালোঁ। গতিকে মই হিচাপ কৰিলে 12 মাহমানহে ইয়াতে থকা হয়। আৰু সেই হিচাপে যিখিনি পাইছোঁ তাৰমানে ছাৰহঁতে কোৱাদৰে নোপোৱাখিনি ভাবি নাথাকি পোৱাখিনি কৈ মানে জীৱন উদযাপন কৰিলে বেছি সুখী হয় বুলি ছাৰহঁতে কোৱা অভিজ্ঞ ব্যক্তিসকলে কয়, সেইখিনি ময়ো তেনেকুৱা ধৰণে ভাবিছোঁ। গতিকে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ বহুত সপোন বা আশা আছে। মানে ভৱিষ্যতে মই এনেকুৱা ধৰণৰ মানে আশা কৰোঁ যে ভট্টদেৱ বিশ্ববিদ্যালয় যাতে ভাৰতৰ টপ 10 ইউনিভাৰ্চিটিৰ ভিতৰত এখন হয়, যাতে আমাৰ ছাত্ৰ দিল্লী বিশ্ববিদ্যালয়ত নহয়, যাতে দিল্লীৰ ছাত্ৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত পঢ়িবলৈ আশা কৰে, তেনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় এখন আমাৰ বিশ্ববিদ্যালয়খন হওক বুলি মই ভৱিষ্যতে আশা কৰোঁ। আৰু তাৰ কাৰণে আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব, আৰু তেনেকুৱা হ'লে নিশ্চয় আমিও সফল হ'ব পাৰিম। গতিকে সৰ্বশেষত মই মোৰ অভিভাৱকসকল বা কমনীয়সকল ভাইটিসকলক এটা অনুৰোধ কৰিম, বা যাতে অনাগত দিনত যদি মই কেতিয়াবা ভুল কৰিছিলোঁ বা কিবা কৈছিলোঁ, সেইবোৰ ধৰি নাথাকি মোক ক্ষমা কৰি দিয়ে। আৰু সৰ্বশেষত মই এটি কবিতাৰে মোৰ চমু বক্তব্য সামৰণি মাৰিম বুলি ভাবিছোঁ। কবিতাটো এনেকুৱা ধৰণৰ হ'ব। বুকুৰ সাহস মনত জোৰলৈ আহিছিলোঁ মই ভট্টদেৱ বিশ্ববিদ্যালয়লৈ। দেশত ভট্টদেৱৰ বাকৰিতে দেশ 2 বছৰে লালিত পালিত হৈ যিখিনি পালোঁ, সেয়া মোৰ বাবে সদায় চিৰস্মৰণীয় হৈ ৰ'ব। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুৱে দিয়া জ্ঞান, লগৰ সমনে দিয়া মৰম মোৰ বাবে জীৱনৰ প্ৰতিদান। যদি জীৱনটো এখন কিতাপ হয়, তেতিয়া ভট্টদেৱ বিশ্ববিদ্যালয় হ'ব মোৰ জীৱনৰ সমানি এক পৃষ্ঠা। সৰ্বশেষত আমি হাতে হাত ধৰি সকলোৱে মিলি জুলি জীৱনৰ প্ৰতিশ্ৰুতি লৈ আমি জীৱনৰ সংগ্ৰামত আগুৱাবলৈ যত্ন কৰিম। বিদায় ভট্টদেৱ বিশ্ববিদ্যালয়, বিদায় জয়গুৰু ভট্টদেৱ বিশ্ববিদ্যালয়, জয় আই অসম।